হেল্ল' গাইজ, অসমত খেলিব পৰা 100% লিগেল বেটিং এপ্লিকেশ্যন এটা তোমালোকৰ কাৰণে লৈ আহিছোঁ। ইয়াতে তোমালোকে যিকোনো টিমতে বেটিং কৰিব পাৰা। তোমালোকে স্ক্ৰীনত চাই আছা, ইয়াতে বহুত কুৱেশ্যন আছে। কোনটো টিম জিকিব, কোনটো টিম হাৰিব, মানে শ্বৰ্টত ক'বলৈ গ'লে তোমালোকে যিকোনো এটা টিমত বেটিং কৰিব লাগে। ধৰি লোৱা তোমালোকে KKR ভাৰ্চেছ RRৰ মেচনত তোমালোকে যোনটো টিমত বেটিং কৰিব বিচৰা, KKR মই চিলেক্ট কৰি লৈছোঁ। তাৰপাছত তোমালোকে যিমান টকা খেলিব বিচাৰা তিমান টকা ইয়াতে টাইপ কৰি পেলাই বিট নাওত ক্লিক কৰি দিবা। আৰু এনেকুৱা বহুত কুৱেশ্যন পাবা তোমালোকে, কোনটো টিম প্ৰথম বেটিং কৰিব, কোনটো টিমে প্ৰথম 4 মাৰিব, কোনটো প্লেয়াৰে প্ৰথম 6 মাৰিব, এনেকুৱা বহুত কুৱেশ্যন পাবা তোমালোকে নিজে এপটো ডাউনলোড কৰি ল'বা। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। চাই তোমালোকে এনচাৰ দি থাকিব পাৰা। আৰু এতিয়া তোমালোকক ক'ম মই ইয়াতে তোমালোকে পইচাটো এড কেনেকৈ কৰিবা। পইচা এড কৰিবলৈ তোমালোকে মিনিমাম 500 টকা এটা এড কৰিব লাগিব। তোমালোকৰ তাত যিয়ে UPI ID আছে তাৰ পৰা ডাইৰেক্ট তোমালোকে এড কৰিব পাৰা। মই পেটিএমত গৈছোঁ। পেটিএমত যোৱাৰ লগে লগে তোমালোকে দুটা টাইপত পে'মেণ্টটো কৰিব পাৰা। এটা ডাইৰেক্ট এপত গৈ পে'মেণ্ট কৰিব পাৰা, আৰু ছেকেণ্ডটো হৈছে তোমালোকে ইয়াতে দেখাই থকা স্কেনাৰত পে'মেণ্টটো কৰি তাৰপাছত যোনটো তোমালোকৰ পে'মেণ্ট ছাকচেছ হৈ যায় সেইটো তোমালোকে ইয়াতে আপলোড কৰি দিবা।